নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আমাৰ মিক্স নিউজ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, লোককৃষ্টি নাগাৰা নামত পে সংযোজন কৰি তুমুল বিতৰ্কত সোমাই পৰা লগতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা কৰিশ্মা নাথলৈ আহিল এখন বিশেষ চিঠি। এই চিঠিখনতনো কৰিশ্মা নাথলে কি লিখিলে আৰু কোনে এই চিঠিখন দিছে এই সকলোবোৰ ভিডিঅ'টোৰ মাজেৰে জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো অকমানো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। জনপ্ৰিয় নাগাৰা নামৰ পাঠিকাক কৰিশ্মা নাথলে দিলে এখন বিশেষ চিঠি। এই চিঠিখন আহিলে এজন বেংকৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰা। চিঠিখনত তেওঁ লিখিলে, তোমালৈ বুলি এই চিঠিখন লিখিছোঁ, চিঠিৰ মাজৰ মৰমখিনি আঁকোৱালি ল'বা। আৰু বহু কিবা কিবি তেওঁ চিঠিখনত লিখিলে। লগত পঠিয়ালে তেওঁ 1500 টকা। কিছুদিন পূৰ্বে নাগাৰা নামক বিকৃতকৰণ কৰাৰ অভিযোগত কৰিশ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছিল সদৌ অসম নাগাৰা নাম সংঘ। কৰিশ্মাক ক্ষমা খোজাৰ দাবী জনাইছিল। হয়তো তেওঁক সাহস দিবৰ বাবে এই বেংকৰ কৰ্মচাৰীজনে চিঠিখনৰ জৰিয়তে জনাইছে। আজিলৈ ভিডিঅ'টো আছিলে ইমানখিনিয়ে। যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেললৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব।